গাইজ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু কি ক'ম আৰু আপোনালোকে মোৰ ভিডিঅ' চাই হয়তো ভাল পোৱা নাই, যিহেতুকে মই ইমান ভালকৈ ভিডিঅ' দিব পৰা নাই। কিছুমান অসুবিধাও থাকে, সেইটো কাৰণে মই এতিয়া ভিডিঅ' আপোনালোকক ভালকৈ দিব পৰা নাই। আগলৈ চেষ্টা কৰিম, আশা কৰোঁ আপোনালোকে মোক আগুৱাই দিবলৈ চেষ্টা কৰিব আপোনালোকেও। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আয়ুষ শুই উঠিলে আৰু এতিয়া মই বিচনা উঠাম। আয়ুষে বৰ্তমান উঠিলৈ খেলি আছে। এয়া আয়ুষ আয়ুষ ধুনু ধুনু বৰ্তমান মই গা ধুই আহিলোঁ আৰু গা ধুই আহি প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰাৰ পিছত এতিয়া ভাত বনাওঁগৈ। ব'লক তেন্তে কি বনাওঁ আজি আপোনালোকক দেখাম। তেন্তে ব'লক ভাত বনাব যাওঁ। এতিয়া আমাৰ আয়ুষেও মোৰ লগত সমানে গা ধুলে। মই বনাব লৈছোঁ এখন নতুন ৰেচিপি। আপোনালোকক তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ কি বনাওঁ। এয়া চজিনা কাটি লৈছোঁ, লগতে ৰাজমাহ, পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু আদা পেষ্ট বনাই লৈছোঁ, আলু এটা কাটিছোঁ আৰু বিলাহী এটা দিছোঁ। এইপিনে আছে এয়া চয়াবিন বুলি নাভাবিব আপোনালোকে, এয়া চয়াবিন নহয়, এইটো ঘৰতে তৈয়াৰী কৰা হৈছে কোমোৰা আৰু মাটিমাহেৰে। কেনেকৈ বনাই মই আপোনালোকক পিছত দেখাম বাৰু। আৰু লগতে লৈছোঁ অকণমান গৰম মছলা, অকণমান জলকীয়া গুড়ি আৰু অকণমান মানে এচামুচ লৈছোঁ মই। আৰু এয়া লৈছোঁ ধনিয়া মছলা এচামুচ, হালধি আধা চামুচ লৈছোঁ। আৰু ইয়াত মই জলকীয়া নিদিওঁ, যিহেতু ইয়াত জলকীয়া গুড়া আছে, সেইটো কাৰণে জলকীয়া নিদিওঁ। ব'লক তেন্তে বনোৱা আৰম্ভ কৰোঁ। ইতিমধ্যে মোৰ কেৰাহী গৰম হৈ গৈছে। ইয়াতে দিছোঁ তেল। প্ৰথমে এয়া চয়াবিনৰ নিচিনাকৈ অকণমান ভাজি ল'ব লাগিব। চয়াবিনৰ নিচিনাকৈ যদি ভাজি লওঁ তেন্তে পিছত মানে দিয়াৰ পিছত এইটো বস্তুটো চব্জিত চয়াবিনৰ নিচিনা ফুলি আহে আৰু ইয়াত সোৱাদটো বহুত ধুনীয়া সোৱাদ এটা উঠে মানে। কেৰাহী গৰম হৈ গৈছে আৰু মই এয়া ঢালি দিম। ৰঙাকৈ ভাজি ল'ব লাগিব, যিহেতুকে ৰঙাকৈ যদি ভাজি নলওঁ পিছত ভাগি যোৱা চান্স থাকে। এয়া ৰঙা হ'বলৈ আৰম্ভ কৰিছে। ৰঙা নহ'লে মানে পিছত কি হয়, ভাগি গুচি যায় মানে। একদম ৰঙাকৈ ভাজি ল'ব লাগিব। এনেকৈ চাগে আপোনালোকে কিছুমানে খাইছে, কিছুমানে খাই পোৱা নাই, কিন্তু এই বহুত ধুনীয়া এটা সোৱাদ উঠে, যিহেতুকে ঘৰতে বনোৱা হৈছে। দেখিবলৈ চয়াবিনৰ নিচিনাই, কিন্তু চয়াবিন বুলি নাভাবিব। মই কাঢ়ি দিলোঁ, যিহেতুকে ইমানটোকে ৰঙা কৰিম, নহ'লে বেছি ৰঙা কৰিবলৈ গ'লে দেৰি যাব আৰু দেৰি গ'লে অকণমান তিতা নিচিনা সোৱাদ উঠিব। এতিয়া মই ইয়াত দিম পিঁয়াজ। গেছটো অকণ কমাই লৈছোঁ।
আদা নহৰু দি দিলোঁ আৰু আদা নহৰু দিয়াৰ পিছত বৰ্তমান কেঁচা গোন্ধটো আদা নহৰু নোযোৱালৈকে ভাজি ল'ম। এতিয়া মোৰ আদা নহৰু পিঁয়াজ ভজা হৈ গৈছে। ইয়াতে দি দিম কাটি থোৱা বিলাহীখিনি। বৰ্তমান মই মানে হেতাই দিব পৰা নাই, হাতেৰে দি আছোঁ যিহেতুকে এটা হাতে। এতিয়া মই বিলাহী দি দিলোঁ। বিলাহীখিনি অকণমান ভাজি ল'ম। কেৰাহীটো লৰি আছে যিহেতুকে ভাজি বনোৱাৰ সময়ত মই কেৰাহীটো ধৰি ল'ব লাগে আৰু এতিয়া মোবাইল ধৰি আছোঁ কাৰণে কেৰাহী ধৰিব পৰা নাই, সেইকাৰণে কেৰাহী শব্দটো উঠিব ভিডিঅ'ত। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দিম, আপোনালোকৰ সোৱাদৰ মতে আপোনালোকে দি ল'ব পাৰিব। ইয়াত মছলাখিনি ভালকৈ মিক্স কৰি মছলাখিনি অকণমান ভাজি ল'ব লাগিব, তেতিয়া সোৱাদটো বেছিকৈ উঠিব আৰু কালাৰটো ধুনীয়া। যেতিয়ালৈকে মানে বিলাহীটো ভালকৈ মিক্স হৈ নাযায় আৰু মছলাটোৰ লগত মিক্স হৈ যেতিয়ালৈকে গুড়ি হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগিব। আৰু ভাজি ভাজি যেতিয়া তেল এৰিবলৈ আৰম্ভ কৰিব মছলাৰ পৰা, তেতিয়া মই দি দিম চব্জিখিনি কাটি থোৱা। এয়া দেখিছেনে গাইজ, বৰ্তমান ইয়াৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিলে। এতিয়া মই দি দিম চব্জিখিনি। Yang mengadakan itu yang konten
বৰ্তমান 5 মিনিট হৈ গ'ল আৰু ইয়াত দেখিছেনে পানী শুকাই আহিব ধৰিছে 5 মিনিট মই এনেকৈ ৰাখি থ'লোঁ এতিয়া মই ঢাকনখন লগাই দিলোঁ আৰু পানীও শুকাই গৈছে আৰু অকণমান পানী দি দিম বস্তু ভালকৈ সিজিবলৈ যিহেতুকে ভালকৈ আলু সিজা নাই আৰু এয়া চাওক এয়া কেনেকৈ ফুলিবলৈ আৰম্ভ কৰিছে চয়াবিনৰ নিচিনা বনোৱা হৈ গৈছে আৰু এতিয়া খাবলৈ বাকী আছে খোৱাটো আৰু আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু মই লগত আৰু তেওঁ মানে ৰখিব লাগিব সেইটো কাৰণে যদি মোৰ আজি ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ